নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী আৰু লগতে জনাইছোঁ সৰস্বতী পূজাৰ বহুত শুভেচ্ছা। কোনোবাই যদি তোমাক সন্দেহ কৰে দুখ নকৰিবা, মনত ৰাখিবা সকলোৱে সোণ বা হীৰাকহে সন্দেহ কৰে, সেইটো আচল নে নকল, লোহাক কিন্তু কোনেও সন্দেহ নকৰে। আব্দুল কালাম। স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু। মহাত্মা গান্ধী। অহংকাৰ সেইসকলে কৰে হঠাৎ এনে কিছু পাই যায় যিটো পোৱাৰ তেওঁলোকৰ কোনোদিন যোগ্যতাই নাছিল। ডক্টৰ APJ আব্দুল কালাম। এই সমগ্ৰ পৃথিৱীখনত দুখতকৈ ভাল বন্ধু কোনো নাই, কাৰণ দুখে মানুহক নিজক অনুসন্ধান কৰিবলৈ বাধ্য কৰায়। গৌতম বুদ্ধ। সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য। প্লেটো। অসৎ লোকসকলে কাকো সৎ বুলি নাভাবে, সকলোকে তেওঁলোকৰ নিচিনা অসৎ বুলিয়ে ভাবে। এইসকলৰ পৰা সদায় দূৰত্ব বজাই চলিব লাগে। মাদাৰ টেৰেছা।